হেল্ল' গাইজ, নমস্কাৰ। আপোনালোক সকলোকে মোৰ অন্য এটি ব্লগলৈ স্বাগতম জনাইছোঁ। আৰু এইফালে এতিয়া যাবলৈ লৈছোঁ ওচৰতে মানে দোকান এখন পৰা আহোঁগৈ, বস্তু এটা আনোগৈ, কি আনিম আপোনালোকক দেখাম। তো ব্লগটো ষ্টাৰ্ট কৰিছোঁ, শেষলৈকে চাই থাকিব। আৰু এইপিনে দেখিছেনে ল'ৰা একদম মানে নিজেই গাড়ীত উঠিব পৰা হ'ল, মানে ফুফু বুলি ক'লে মানে একদম গিগিকৈ একদম দেখিছেনে, এয়া দেখিছেনে দুইটা একদম উঠিছেগৈ। তো এতিয়া মানে ফটাফট ওলাইছোঁ, ওলাই কৰি যাওঁ। তো ভিডিঅ'টো চাই থাকিব। আৰু আজি আহিব আমাৰ ঘৰলৈ আলহী মানে হৈছে 9 কইনাক ভাত খাবলৈ মাতিম। তো আপোনালোকক দেখাম, ভিডিঅ'টো চাই থাকিব শেষলৈকে। তো এতিয়া এই জাষ্ট মই মানে ওলাই কৰি আহি পিনি বহিছোঁহি গাড়ীত, ল'ৰাটো উঠিলেই দেখিলে আপোনালোকে। আৰু উঠোঁতেই মানে কি হ'ল, গ্লাছ এখন মানে চাবি দিলতো মানে নুঠা হ'ল, মানে ফ্ৰণ্ট ছাইডৰ লেফ্ট ছাইডৰ। তো সেইখন মানে গ্লাছখন সিহঁতি কিবা টিপিয়েই দিলে নে কি নাজানো, সেইটো কাৰণে মোৰ বিৰাট খং এটা উঠিছিলে। কেনিবা যাবলৈ ল'লে আকৌ কিনো হৈ যায়। তো তাৰপিছত যেনিবা ভাল হ'ল, যেনিবা এহেঁতি আজিকালি গাড়ীত উঠিলে মানে যি টি টিপি টাপাক কৰি দিয়ে যে, তো সেইটো কাৰণে মানে একদম বহুত দিগদাৰ আৰু। এইফালে আমি আহিলোঁগৈ বাৰু, আহিয়ে একদম দেখাই দিছোঁ আলহী আহিলে আচলতে বহুত কাম ওলায়, বহুতেই কাম ওলায়। মানে যিবোৰ বস্তু দৰকাৰ নহয় সেইবোৰ উলিয়াই থৈছোঁ, দৰকাৰ হ'লে হ'ব নহ'লেও নাই। এইবিলাক ডিনাৰ ছেটবিলাক উলিয়াই থৈছিলোঁ, বাতিবিলাক আৰু মানে হটকেছবিলাক উলিয়াই থৈছিলোঁ, দৰকাৰ হ'লে হ'ব নহ'লেও নাই। তো সেইকাৰণে উলিয়াই থৈছোঁ। ল'ৰা দুটা শুলে তাৰমানে এতিয়া, সেইকাৰণে মই মানে ভিডিঅ'টো মানে কৰিব পাৰিছোঁ, দুইটা শুলে। আৰু ঘৰ চৰ মানে মই আগবেলাতে ধুনীয়াকৈ একদম চাফ চিকুণ কৰি থৈছিলোঁ, কিন্তু ভিডিঅ' কৰা নাছিলোঁ বাৰু। এতিয়া মানে কৰি পিনি আপোনালোকক দেখাইছোঁ। আজি কৰ্ণাৰটো অকণমান মানে এনেদৰে এনেই পাতবিলাক মানে মানি প্লেণ্টৰ সেইখিনি মানে হেৰি কৰি দিছোঁ, সজাই দিছোঁ। তো ল'ৰাৰ পৰা নাথাকে, হ'লেও মানে কৰিছোঁ। আৰু আলহী আহিলে মানে ঘৰটো মানে সজাই কৰিলেহে মানে মনটো ভাল লাগে। তো সেয়াই আৰু চাফ চিকুণ হৈ থাকিলে মানে ভাল লাগে। আলহী আহিলে বুলিয়ে নহয়, ইভাগেও মানে ঘৰটো সদায় চাফ চিকুণকৈ ৰাখিলে মনটো মানে ভাল লাগে, সেইটো কথা। আৰু এইপিনে একদম ঘৰটো এতিয়া ধুনীয়া হৈ আছে। বহুত গৰম আজি, বহুত গৰম, এইকেইদিন গৰমেই পৰিছে। আৰু ল'ৰা মানে থাকিও মানে মই ঘৰটো ল'ৰাক এৰি দিওঁ কাম কৰা সময়ত। তো মানে ঘৰটো চাফা কৰিলেহে মানে মোৰ মনটো শান্তি লাগে। মই কাপোৰবিলাক জপাই নাই, আৰু এতিয়া মই জাপিম, মানে পিন্ধি যোৱা দোকানলৈ যে গৈছিলোঁ, পিন্ধি যোৱা কাপোৰখিনি জাপিম। আৰু মানে কি আনিছোঁ আপোনালোকক দেখাই দিম, ভিডিঅ'টো চাই থাকিব আৰু শেষলৈকে। কইনাক নিদিয়াৰ আগতে দেখাই লওঁ বুলি ভাবিছোঁ, ভিডিঅ'টো চাই থাকিব। এইফালে এইকেইটা কলিজাকেইটালৈ গেঞ্জি 4টা, এটা 2টা 3টা 4টা। তাৰপিছতে এইযোৰ আনিছোঁ 9 ছোৱালীজনীক দিবলৈ কাপোৰযোৰ। মন কৰিবলৈ নহয়, একদম কটনৰ হয় যোৰ, বহুত ধুনীয়া। এতিয়া আহি গ'লোঁ কিটচেনলৈ আৰু বনাবলৈ ষ্টাৰ্ট কৰিছোঁ। এইপিনে ল'ৰাৰ কাৰণে বনাইছোঁ মেগী, আৰু এইপিনে আনিছিলে বাহু মাছ 1 কেজি। তো বাহু মাছখিনি মই ফ্ৰাই কৰি আছোঁ, বাহু মাছৰ জোল বনাম। আৰু মানে আৰু গাহৰি মাংস আনিছিলে, তো গাহৰি মাংস জুইত বনাইছে, মই অকল মাছটো বনাইছোঁ। তো এয়া মাছ ফ্ৰাই কৰি হৈছেগৈ। আৰু আচলতে মাছ ফ্ৰাই কৰিলে জেগাডোখৰ মানে বহুত লেতেৰা হৈ যায় আকৌ দেই, সঁচাকৈ একদম পূৰা চিটিকনি পৰি পৰি। আৰু এতিয়া মই মাছৰ জোলকণ বনাই ল'ম, আপোনালোকে মানে ভিডিঅ'টো চাই থাকিব। আৰু বহুত গৰমো লাগিছে এইবোৰ বনাই থকাৰ কাৰণে, সেইকাৰণে অলপ বাহিৰলৈ ওলাই আহিছোঁ। এইপিনে পাপাকে মানে দেহাটোক লৈ ওলাই আহিছে, ময়ো ওলাই আহিছোঁ। বাহিৰত কিজানি অকণমান ঠাণ্ডা, আৰু মানে এতিয়া ৰাতি হ'লা দেই। আৰু এইপিনে দেখিছেনে বাহিৰত মানে একদম অকণমান ঠাণ্ডা হৈ আছে। আৰু এইখিনি সময়ত ভাল লাগে, আৰু ৰাতিপুৱা সময়ত ভাল লাগে 4টা-5টা। আৰু এতিয়া মানে 7:30মান বাজিব আৰু এতিয়া সন্ধিয়া। আৰু এইপিনে আলহী অহাই নাই, মোৰ কিন্তু খানা বনাই হ'বই। এইপিনে পাপাকে দেহাটোক লৈ আছে, আৰু এইপিনে মই আপোনালোকক দেখাই দিছোঁ আমাৰ একদম ঘৰটো, এনেই দেখাই দিছোঁ আৰু ভিডিঅ'টো কৰি। চাৰে 7টা বাজিলে, আলহী পোৱাহিয়ে নাই। গাহৰিটো কেনেকুৱা বনিছে দেখাওঁগৈ আকৌ ভিডিঅ' কৰি।
এইপিনে আমাৰ গাহৰি ইয়া পুৰা ধুৱাই আছে। মান ধনিয়াটো দি দিয়ক পাই, উতলি আছে। আলহী আহিব লাগিছিলে, 7:30 বাজিলে। আকৌ চাহ তাহ খাবলৈ আছেই। আনফালে এয়া মায়ে মানে অকণমান টেষ্ট কৰি চাবলৈ ক'লে গাহৰি মাংসটো, আৰু একদম ভাল হৈছে খাবলৈ। আৰু গৰমে গৰমে খাই যিটো ভাল লাগে ন, ঠাণ্ডা হ'লে মই কিন্তু খাই বেয়া পাওঁ। এইপিনে মাছৰ জোলকণ মোৰ মানে ৰেডি হৈ গ'ল, আৰু এইপিনে এতিয়া আলহী আমি গোটেই ভাত খাই আছোঁ। এইপিনে দেখিছেনে আলহী, আৰু এইপিনে গোটেইখিনি আমি একেলগে ভাত খাই আছোঁ। এনেকৈয়ে দেখাই দিছোঁ, ভালকৈ দেখাবলৈ ভিডিঅ' কৰিবলৈ নহ'ল। আৰু এইপিনে দেখিছেনে গোটেইখিনি ভাত খাই আছোঁ। আৰু বেছি ভিডিঅ' নকৰোঁ, ইমানেই। আজি ব্লগটো ইমানেই। বাই বাই, গুড নাইট।